Sehnazs ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজত আকৌ আহিছো। মোৰ আগৰ ভিডিঅ'টোত মই কৈছিলোৱে যে মই ঘৰলৈ থকাকে যাম। মই ঘৰত 2 সপ্তাহ থাকিলো। যেহেতু বস্তুবোৰ সব ওলাই আছিলে, এয়া মই বেগ পেকিং কৰি আছো। আজি ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছো। ৰাতিপুৱা শুই উঠিলো আৰু উঠি মই নিজৰ কামবোৰ কৰিলো আৰু এতিয়া মোৰ মিষ্টাৰ আৰু আম্মা আহিব মোক নিবলে। এফালে মোৰ বেগ পেকিং হৈ গ'ল। এফালে তেওঁলোক আহি পালেহি মোক নিবলে। দিছে খুব জোৰে। এতিয়া মই ৰেডি হৈ ললো, অলপ ফুৰি আহোঁগে। আমি শান্তি আশ্ৰম বালিগাঁৱত আছে, শান্তি আশ্ৰম চাই আহোঁগে। মোৰ মিষ্টাৰ যাব, মই আৰু কেকা যাব। আমি এতিয়া এয়া ফুৰিব যাবলৈ ওলাইছো আৰু এয়া পাইছোহি ককিলামুখ। ককিলামুখৰ পৰা অলপ গলেই পোৱা যায় খুব ধুনীয়া পৰিৱেশ। এইফালে আমি এয়া দেখিছেনে পালোহি। মিষ্টাৰ গাড়ীৰ পৰা নামি গৈছে, যিহেতু তেওঁলোকে গেট বন্ধ কৰি ৰাখে। দেখিছেনে ইমান ধুনীয়া ভিউটো ইয়াৰ। কিন্তু অলপ অলপ বৰষুণ দি আছিলে আমি আহোঁতে। এয়া আমি আশ্ৰম পাই গলোহি। এয়া হৈছে শান্তি আশ্ৰমৰ মন্দিৰ। ইমান বেছি চাফা যে ইয়াত মানে পা দেখিলেও পৰি নাথাকে। সকলোৱে আচলতে তেনেকে চাফাকে ৰাখে আৰু ইয়াৰ ভিতৰত এনেকে উঠি যাবৰ কাৰণে চেণ্ডেল খুলি যাবৰ কাৰণে লিখি থয় আৰু এয়া এইফালে আমি আহিছো এতিয়া। শান্তি আশ্ৰমৰ একদম গাতে লাগি থকা এয়া হৈছে ব্ৰহ্মপুত্ৰ। আমি আশ্ৰমৰ মন্দিৰৰ বাহিৰত আছো, অলপ বাহিৰলৈ ওলাই আহিছো আৰু বাহিৰত এইফালে ব্ৰহ্মপুত্ৰখন খুব ধুনীয়াকে দেখি থাকি ইয়াৰ পৰা এইফালে আছে। আচলতে ব্ৰহ্মপুত্ৰৰ গোট শান্তি আশ্ৰম তেনেকে বুলিও ক'ব পাৰি। ইমান ধুনীয়া ভিউ হৈছে।
ফেলে দেখিছেনে ফেৰী গৈ আছে মানুহলৈ এতিয়া ব্ৰহ্মপুত্ৰ পাৰ পালোহি আৰু এইফালে নাও আহি আছে এখন ব্ৰহ্মপুত্ৰত নিমাতি গৈছে চাগে এইফালে আম্মা আৰু এয়া মোৰ ভতিজা কেকাৰ ছোৱালীজনী আৰু এয়া মোৰ মিষ্টাৰ আৰু এয়া হৈছে শান্তি আশ্ৰমৰ তেওঁলোকে নিজেই গৰু পুহিছে আৰু তেওঁলোকে নিজে ডাঙৰ কৰি এনেদৰে ৰাখিছে ইয়াতে আৰু এইটো হৈছে শান্তি আশ্ৰমৰ পুখুৰী আগতে আমি কেতিয়াবা আহিলে তেনেকে ইয়াত ডাঙৰ ডাঙৰ মাছ ওলাই থাকিলে তেতিয়া দেখো আৰু আমি এইফালে আশ্ৰম চোৱা আমাহঁতক দেখালো ময়ো অলপ চালো আমাৰ চাই হৈ গ'ল আৰু এয়া কেকা ৰখি আছে আমি এতিয়া ঘৰ যাওঁ যাব ওলালো এইফালে লাহে লাহে অলপ অলপকৈ বৰষুণ দিছে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ